तामुलपुरनि कौरबाहायाव आयेन बेरेखा दंफां मिलनि बेरेखायै दिनै हाग्रा बिफान आरो पुलिसनि गोख्रों सिग्रोमनाय। गोख्रों सिग्रोमनाय समाव गंनै आयेन बेरेखा दंफां मिलफोरखौ बोखांनो हायो। 10 लाख रांनिबो बांसिन बेसेन गोसा दंफां जब्द। रायजोनि बायजोनिफ्राय फैनाय बेसेन गोसा दंफांनि फुंखाफोर, दंफांनि जुन्थिफोर, जेनेरेटरफोरजों लोगोसे गोबां बिबांनि बेसेन गोसा दंफांनि खुन्थियाफोरखौ जब्द खालामनो हायो। हाग्रा बिफाननि पुलिस हान्जानि सिग्रोमनायखौ खौरां मोनखुमानानै आयेन बेरेखा दंफां मिलनि बिगोमाजों लोगोसे मावफारियाफोरा खुनुरुखुम खारग'लाङो। হয়, আমি আজি আমাৰ যি মানে চ'ৰ্চৰ পৰা আমি কালেক্ট কৰিলোঁ। ইয়াৰ পিছত আমি এই কাৱৰবাহা এলেকাত মানে বহুত অবৈধ মিল চলি থকা বুলি আমি গম পালোঁ। ইয়াৰ পিছত আমি প্লেন কৰি কিনে আজি আমি এই পুৱাই নিচেই পুৱাই আমি মানে 6:30-7 বজাতে আমি মানে ৰেড কৰি কিনে আমি এই অঞ্চলত দুটাকৈ আমি বেঞ্চ মিল আমি মানে ৰেড কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ লগত আছিলে আমাৰ কাৱৰবাহাৰ আউটপোষ্টৰ ইনচাৰ্জ আৰু তেখেতসকলৰ ষ্টাফো আছিলে। আমি একেলগে এই কামটো কৰিবলৈ সক্ষম হৈছোঁ। কি পালে ইয়াতে আমি পালোঁ, বিশেষকৈ মিলটো পালোঁ আৰু ইয়াতে লকছ আছে আৰু কিছুমান চন টিমাৰো আছে, এইখিনি পালোঁ। মানে আগৰ পৰাই আমি খবৰটো লাভ কৰি আছিলোঁ বাহিৰৰ পৰাও মাল আনি কিনে তেখেতসকলে মানে ইলিগেল কাম কৰি আছে বুলি, আৰু অঞ্চলৰখিনি মানুহৰো বহুত কমপ্লেইন আছিলে। যাওক আমি আজি এইটো কৰিবলৈ সক্ষম হৈছোঁ। কিমান পৰিমাণৰ? মেইনলি আমি মেচিন দুটা প্লাছ আৰু কিছুমান চন টিম্বাৰ আছে, বাহিৰৰ পৰা অহা চন টিম্বাৰ আছে বহুত, আৰু লকছখিনিও আছে। টোটেল মিলি 7-8 লাখ হৈ যাব পাৰে মোটামুটি। কি একশ্যন ল'ব আপোনালোকে? আমিতো অলৰেডি মেচিনটো আমি চিজ কৰিলোঁৱেই, আৰু আগলৈও যিখিনি আৰু কেইটামান যিখিনি আমি গম পাই আছোঁ এইখিনি মই ষ্ট্ৰংলি মানে তেখেতসকলক কৈছোঁ, আপোনালোকে অতি সোনকালে মানে বেঞ্চ মিলটো মানে আপোনালোকে বন্ধ কৰক, নতুবা আমি মানে কঠোৰ ওপৰত কঠোৰ আমি মানে পদক্ষেপ ল'বলৈ সক্ষম হ'ম।